দেখাম পানীত কিমান মৌ আৰু পানী মৌ। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল পিকে ট্ৰেভেল এণ্ড ব্লগ। তো মানে আজি আহিছিলো লংকাত এটা কামৰ কাৰণে আহিছিলো। লগৰটো আমি 4জন মিলি এটা কামৰ কাৰণে আহিছিলো। কামটো একচুৱেলি পটককে হৈ গ'ল, সময় এতিয়া বহুতখিনি বাকী আছে। আমি ভাবিলো পানীমৌৰ পৰা ঘূৰি আহো। তো আজি আপোনালোকক পানীমৌ দেখাম। এইটো চান্সতে এটা পানীমৌৰ পৰা ঘূৰি আহো। আৰু ৱেডাৰটো বহুত ভাল, একচুৱেলি অফ চিজন হয়, তথাপিও মানুহ এটা দুটা হলেও পাম। আৰু মানে আজি আহিছিলো বেলেগ, আজি গাড়ীত আহিছো মানে একচুৱেলি বেলেগ কামত আহিছো ন, গাড়ীত আহিছো আজি ট্ৰেভেলিঙত। মানে আমি ৰাইডত অহা নাই, ৰাইডত আহিলেতো আমি বাইক লৈ আহিম, গাড়ীত আহিছো, কামৰ কাৰণে আহিছো। আৰু এতিয়া ভাবিলো আৰু পানীমৌৰ পৰা ঘূৰি আহো। পানীমৌ বহুত ধুনীয়া জেগা হয়, যোৱাবাৰ আহিছিলো ভালকে যাব নোৱাৰিলো, 2020 আহিছিলো নেকি, 20তে আহিছিলো। 20ত বহুত ৰাস্তা বেয়া আছিলে, এতিয়া বহুতখিনি ৰাস্তা ভাল কৰিছে, কমচে কম 50%, মিনিমাম 50% ৰাস্তা ভাল কৰিলে। তো এতিয়া যাবলৈ অলপ ভাল হ'ব, সেইটো কাৰণে আমি যাবলৈ মানে ওলাইছো ভাবিছো। তো বলক ভিডিঅ'টো আগবাঢ়ো, ভিডিঅ'টো আৰম্ভ কৰো। बांदर जी साइड दीजिए, साइड दिया, जाबलो दिया। ए बेटे, मन में लाडू फूटा। ओ पोवाली सब पोवाली, धुनिया पोवाली। ভাবা নাছিলো ইমান ধুনীয়া ৰাস্তা হ'ব বুলি। আমি একচুৱেলি ভাল ৰাস্তা পাই আহি আছো, জোচত একদম ফালি আহি আছো। ৱেডাৰটো ধুনীয়া আছিল, পুৰা মাউণ্টেইন ৰাস্তা পাই গলো আৰু আধাতে ফচি গলো। লগৰজনেতো কৈছে ঘূৰি যাওঁ, কিন্তু ঘূৰিবলৈ আমাৰ মন যোৱা নাই। তো বলক গৈ থাকোচোন, কিমানখিনি পাওঁ। গাড়ী আকৌ লাগিয়ে গ'ল। তো আপোনালোকৰ ৰাস্তাটো আকৌ মই দেখাই আছো। ৰাস্তা চাওক, ইয়াত গাড়ী লৈ কেনেকে আহিব। তো বহুত ৰিক্সত গৈ আছো। ইয়াত চব দাম্ফা চাম্ফাহে চলে, বুজিছে। লাহে যোৱা। তো গাইছ, ৰাস্তাটো চাওক কিমান সুন্দৰ ৰাস্তা। ইয়াত এটা বাইক আহিব পৰা অৱস্থাও নাই, আমি গাড়ী লৈ আহি আছো। ইয়াতে অকল পাঞ্জাৱ বডি, টেৰেং, গাড়ী চাৰি এইবিলাক জিচিবি এইবিলাক চলে। তো আমি ইয়াত আহি গৈছো। আপোনালোকে থাৰ লৈ আহিব দেই। লাহে যোৱা। এইখনে চিগনেল দি ৰখিছে ন, এই গাঁতত ৰখিছে। তো গাইজ, আহি আমি পাই গলো পানীমৌ। তো বলক পানীমৌ প্লেচটো চাওঁ। বলক ইয়ে পানীমৌ পাই গলো। গাইজ আহি পাই গলো এতিয়া পানীমৌৰ। তো আজি আপোনালোকক পানীমৌ দেখাম, পানীত কিমান মৌ আৰু পানী মৌ। তো জংঘল বিলাকো দেখাম, আৰু আমি কোন আহিছো এইকেইটা গোটেইকেইটা দেখাম, ফটো চটো উঠিম। আৰু মানুহ খুব কমেই, মানুহ মানে বহুত কম। এইটো অফ চিজন হয় ন, আৰু ৰাস্তাবিলাক মানে এতিয়া গৰাখহনীয়া চিজন, বানপানী চিজন, মানুহবিলাক অহা নাই। আমি আহিছিলো এইফালে ঘূৰিবলৈ, ঘূৰি আহি পানীমৌ পাই গলো আৰু। তো আহক পানীমৌ প্লেচটো চাওঁ। তো বাবু ভাইয়া, আপুনি অলপ আমাৰ পানীমৌ দেখাই দিব মোৰ পিছে আহক। বলক আমি পানীমৌ চাম। পানীমৌ আহা, ৰেকৰ্ডিং কৰিছো। ৱাও, কি ধুনীয়া জেগা। একচুৱেলি পানীমৌ মই 2019ৰ লাষ্টত আহিছিলোঁ। তেতিয়া ৰাস্তা বহুত বেছিয়ে বেয়া আছিলে, এতিয়া ৰাস্তা ভাল হৈছে। তথাপিও যিখিনি বেয়া, বহুত বেছিয়ে বেয়া। আহক এই ভাই লোক, আপোনাক এপিনৰ পৰা এবাৰ ভিউটো দেখাই দিয়া।
কেনেকুৱা লাগিছে প্লেচটো জনাব। আৰু পানীমূৰটো খুব চবৰে বহুত প্ৰিয় জেগা হয়, বহুত ডাঙৰ ঠাই হয়। সেইটো ছাইড কোকা হয়, এইটো ছাইড পানীমূৰ হয়। আপোনালোকে সেইটো ছাইড দিও আহিব পাৰিব, এইটো ছাইড দিও আহিব পাৰিব। এতিয়া সেইটো ছাইড দি আহিলে বেছি ভাল হ'ব, কাৰণ এইটো ছাইডে ৰাস্তাটো আগৰ পৰাই বেয়া, এতিয়াও অলপ বেয়া আছেই। কোকা আহিলে বেছি ভাল হ'ব। এইটো পানীমূৰ হয়, সেইটো ছাইড কোকা হয়। এতিয়া পানীমূৰতে চাবলগীয়া জেগা আছে, কোকা কিন্তু জেগা খোলা নাই, কোকা বন্ধ হৈ আছে। আহক বাকীখিনি চাওঁ। মুখখন অলপ ধুই লওঁ ন, কি কোৱা? আজিলৈ ভিডিঅ'টো ইমানেই আছিল, ইমানতে শেষ কৰিব লাগিব। কাৰণ আমি আহিছিলোঁ বেলেগ এঠাইলৈ, আহি পেলাই পাছত মানে আহি পিছত কোকা ছাইড আহি গ'লোঁ। কোকা ছাইড আহোঁতে পিছত আমি ভাবিলোঁ কোকাৰ পৰা ঘূৰি আহোঁ। তো আপোনালোকক যিখিনি শ্বৰ্টকৈ দেখালোঁ, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বিশেষকৈ লাইকটো কৰিব।